নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো অলপ ব্যক্তিক্ৰম, যিহেতু আপোনালোকে গাড়ী বহুত দামীয়ে কিনে, কিন্তু কিছুমান বস্তু আপোনালোকৰ গাড়ীত নাথাকে আৰু গাড়ীত থাকিব লাগে এটা। যিহেতু মই আপোনালোকক আগত কেইটামান বস্তু দেখাব লৈছোঁ। এইটো হ'ল প্লাছ, এইটো হ'ল 12 ডাল বুলি কয়, আৰু এইটো 8-10 ডাল বা চাইজ এনেকৈ কয় মেকানিকসকলে। আৰু এটা হ'ল স্ক্ৰু ড্ৰাইভাৰ। এইকেইটা আপোনালোকৰ কি প্ৰয়োজন হ'ব গম পায়নে বন্ধুসকল? আৰু আগতে গাড়ী কিনিলে যেতিয়া কোম্পানীয়ে এটা হুইলেঞ্চ আৰু এটা জেক আৰু এডাল জেক লিভাৰ দিয়ে, আৰু লগত মাৰুতি টাইপ বুলি কয় প্লাছ এটা দিয়ে, স্ক্ৰু ড্ৰাইভাৰ এটা দিয়ে, আৰু 8-10 ডাল এটা দিয়ে। হয়তো আজিকালি গাড়ীবোৰত নিদিয়ে। ইয়াৰ কাৰণে আপোনালোকৰ কি অসুবিধা হ'ব বন্ধুসকল জানেনে? যেতিয়া আপুনি এখন গাড়ী গৈ আছে, হঠাৎ শ্বৰ্ট চাৰ্কিট হ'ব। যদি আপোনালোকৰ ৱাইৰবোৰ নিগনিয়ে কাটিব পাৰে, নিগনিয়ে কাটিলে দুডাল ৱাই যেতিয়া শ্বৰ্ট হ'ব, ফায়াৰিং হ'ব। ফায়াৰিং হ'লে হয়তো তাৰপৰা জুই উৎপন্ন হ'ব পাৰে। তেতিয়া আপোনালোকে ষ্টাৰ্ট হয়তো বন্ধ হৈ যাব। তেতিয়া আপোনালোকে কি কৰিব? এইকেইটা যদি আপোনালোকৰ ওচৰত নাথাকে। আজিকালি গাড়ীবোৰ সম্পূৰ্ণ ইলেক্ট্ৰিকেল হ'ল, যিটো BS4 BS6 আহিলে। আৰু সেই গাড়ী অকণমান যদি শ্বৰ্ট হৈ যায়, তেতিয়াতো আপুনি ওচৰলৈ দৌৰিব লাগিব। কাৰোবাৰ এটা গেৰেজ থাকিলেতো পালেই, নাপালে আপুনি ক'লৈ যাব? যদি হাবিৰ মাজত থাকে তেতিয়া ক'লৈ যাব? প্ৰথমতে পলাব নালাগে, গাড়ীখন ৰখাব, বন্ধ হৈ গ'লে ৰখাব ব্ৰেক মাৰি। তাৰপিছত বনেটখন খুলিব, অলপ ফায়াৰিং হ'ব, ৱাইৰবোৰ জ্বলিব। আপোনালোকে তাৰপিছত যিটো এইটো 10 চিগাৰ কথাটো ক'লোঁ যে আপোনাৰ গাড়ীত ৰাখিবই লাগে। গাড়ী ইমান দামী কিনিলে নহ'ব, ৰেঞ্জ কেইটামানত ৰাখিব। 300-400 মান টকাৰ বস্তুকেইটা ল'ব, আৰু প্ৰথমতে 10 চিগাৰ ডালটো লৈ বেটেৰী টাৰ্মিনালটো খুলি দিব। অলপ জুই জ্বলিব পাৰে কিবা কাৰণত, আৰু যেতিয়া বেটেৰী লাইনটো পাই থাকে তেতিয়া জুইটো বেছি জ্বলি থাকিব। আৰু আপোনালোকে বেটেৰী টাৰ্মিনালটো খুলি দিব। খোলাৰ পাছত চাব, অকণমান পাছত হয়তো পানী চানী মাৰিলে নিজেই বন্ধ হৈ যাব। যদি বেটেৰী টাৰ্মিনালটো নোখোলে তেতিয়াহ'লে জুই নুমাব নোৱাৰে। জুই ৱাইৰবোৰ যেতিয়া গৰম হৈ থাকিব, বেটেৰী লাইনবোৰ পাই থাকিব, গৰম হৈ যাব, জ্বলি যাব। আৰু সেইটো কাৰণে আপোনালোকে হয়তো আঁতৰৰ পৰা হৈ মোবাইলটো লৈ ভিডিঅ' কৰিবলৈ সক্ষম হ'ব চাগে। হয়তো ইঞ্চুৰেঞ্চে পইচা দিব, কিন্তু মৰমৰ গাড়ীখন আপোনালোকৰ হাতৰ পৰা গুচি যাব নাই। সেইটো কাৰণে কওঁ বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে আৰু এনেকুৱা কেইটামান ৰেঞ্জ কিনি থ'ব। 10 চিগাৰটো প্ৰায়বোৰ গাড়ীত 10 চিগাৰে থাকে বেটেৰী টাৰ্মিনালটোত। আৰু এনেকুৱা প্লাছ এটা যদি 10 চিগাৰটোৱে খুলি পেলাই আপুনি টানিব নোৱাৰে, লৰালেই হয়। প্লাছটোৱে ল'ব, ওপৰত ঘূৰাই দিব, প্লাছটোৱে ঘূৰাই দিব, তেতিয়াও নহয়। তেতিয়া স্ক্ৰু ড্ৰাইভাৰটোৱে বেকা কৰি দাঙি দিব আৰু অট'মেটিক খুলি আহিব। আৰু তাৰ কাৰণে কিছুমান সমস্যা সমাধান পাব বুলি আশা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে এবাৰ লাইক কমেণ্ট কৰিব, আৰু পাৰিলে ফ'ল' কৰি দিব। ধন্যবাদ।